Hey guys, মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে আমাৰ টিৱা ট্ৰেডিশ্যনেল ড্ৰেছৰ ওপৰত যেটো জস্কাই বুলি কয় কেনেকৈ পিন্ধে আজি মই তাক দেখাম এখন আপুনি দেখিছে য়েলো কালাৰৰ সেইখন হয় নাৰা বুলি কয় এণ্ড এখনো জস্কাই বুলি কয় যেহেতু আজি মই অকল ভিডিঅ'টোৰ কাৰণেহে পিন্ধিছোঁ কাপোৰযোৰ সেইকাৰণে মই স্কাৰ্ট পিন্ধি লৈছোঁ আৰু ব্লাউজ ইউজ কৰা নাই এখন হোৱাইট কালাৰ এখন যিখন আমাৰ জস্কাই বুলি কয় আৰু এইখনক নাৰা বুলি কয় যিখন আমি কঁকালত মাৰোঁ প্ৰথমে আমি জস্কাইখন পিন্ধিব লাগিব এখন চাওক এখন জস্কাই বুলি কয় বহুত দীঘল হয় এখন আৰু কালাৰটো আহিছে বহুত ধুনীয়া টপ আৰু স্কাৰ্টৰ জেগাত আপোনালোকে যিটো আমি ডেইলি ইউজ কৰোঁ সেইবোৰ ইউজ কৰিব পাৰে আৰু টপটো পিন্ধিবলৈ ভাল হয় মানে জস্কাই এখন টপৰ লগত পিন্ধোতে ভাল লাগে কিন্তু মানে যিটো স্কাৰ্টৰ লগত পিন্ধোতে অকণমান প্ৰব্লেম হয় কিন্তু যিটো আমাৰ শ্বৰ্ট স্কাৰ্ট হয় সেইটোৰ লগত পিন্ধিবলৈ ভাল আকৌ এতিয়া চাওক মই কেনেকৈ জস্কাইখনৰ এটা মূৰ এনেকৈ ভাঁজ দি লৈছোঁ দুই তিনিটা সৰু একদম সৰুকৈ কোচ দি পেলাই ভাঁজ দি লৈছোঁ ফুলটোৰ কাৰণে অকণমান উল্টা হৈ গ'ল চৰি একো নাই এইটো মূৰৰ ফালে দিব লাগিব জস্কাইখন মানে ইমান দীঘল হয় ইফালে সিফালে দিবলৈ অকণমান মানে প্ৰব্লেম হয় দুজন মানুহ একেলগে থাকিলে পিন্ধিবলৈ ভাল হয় কিন্তু চাওক আকৌ এবাৰ মই মিহিকৈ ভাঁজ দি লৈছোঁ এটা মূৰৰ ফালে আপোনালোকেও পিন্ধোতে অলপ ভালকৈ চাব যাতে উল্টা চাইডে দি নাপায় মোৰ দৰে কোচটো এনেকৈ চাওক সৰুকৈ কোচটো দিলোঁ এতিয়া পিং এটা লৈ পেলাই আমি এটা চাইডত মাৰি দিম মানে সেইটো চাইডত আমি যিটো চাইডত চাদৰ লওঁ চাব আকৌ উল্টা ফালে দিলে অকণ পিন্ধিবলৈ প্ৰব্লেম হয় যিটো চাইডত আমি চাদৰখন লওঁ সেইটো চাইডেই দিব লাগে সেইটো চাইডে পিংটো মাৰি লৈছোঁ এতিয়া গোটেই চাদৰখন মানে জস্কাইখন চৰি চাদৰ ওলাই যায় এতিয়া পকাই ল'ব লাগিব চাওক মই কেনেকৈ পকাই লৈছোঁ দীঘল হয় যিহেতু পিন্ধিবলৈ অকণ প্ৰব্লেম হয় আপোনালোকে পাৰিলে মানে দুজন থাকিব যদি নতুনকৈ পিন্ধে কিন্তু লাষ্টলৈ একদম এডজাষ্ট হৈ যায় আৰু অকলেই পিন্ধিব পাৰে কিন্তু প্ৰথমে যেতিয়া পিন্ধিব আপোনালোকে দুজন মানে লগত লৈ পেলাই পিন্ধিব আৰু তেতিয়া ভাল হয় এতিয়া চাওক কোচটো মই কেনেকৈ দি লৈছোঁ এইখন দেখিছে কেনেকৈ মানে মেখেলাৰ দৰে প্ৰথমে বনাবলগীয়া হৈছে ইয়াত কোচটো দি ল'বলগীয়া হৈছে এনেকৈ এইখিনিত আকৌ এতিয়া এটা ভাঁজ হ'ব চাব এই পাতটো কিন্তু উঠিব লাগিব তেতিয়াহে মেইন মানে আপুনি যে জস্কাইখন পিন্ধিছে তেতিয়াহে লাগিব নহ'লে এই পাতটো নুঠিলে মানে জস্কাই পিন্ধা যেনেই নালাগিব এইখিনিতে মই মিলাই লৈছোঁ মানে এইফালে দীঘল হ'লে বেয়া এইফালে চুটি হ'লেও বেয়া চ' অকণমান মিলাই ল'বলগীয়া হয় আপোনালোকে অকণ ভালকৈ মিলাই ল'ব জস্কাইখন পিন্ধোতে নহ'লে মানে হেৰিটো ডিজাইনটো নুঠেগৈ মই যিটো পাকৰ কথা কৈ আছোঁ এই পাকটো হয় এইটো এনেকৈ দিব লাগিব বাকীটো দি আকৌ সিফালৰখন আনি আগফালে মাৰিব লাগিব এতিয়া উঠিছে ফাইনেলি এই পাকটো এইটো পাকটো থাকিলে মানে আচল জস্কাই পিন্ধিছোঁ ফাইনেলি মোৰ জস্কাইখন পিন্ধা হৈ গ'ল এতিয়া পিন্ধিম মই নাৰাখন দেখিছে তিৱা মানে উমেনৰ ইমান ধুনীয়া মানে এখন নাৰাখন মানে মহিলাসকলৰ বাবে যিখন তিৱা ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত ইউজ কৰে নাৰাখন আমি ইউজ কৰোঁ যিটো বহুত ধুনীয়া নাৰাখন বহুত ভাল লাগে দেখিছে ফুলকেইটা বহুত ভাল লাগে মোৰ ইয়াৰ যিটো মানে ফুলটো আছে পিছফালে যিটো ফুলটো দেখিলে সেইটো একদম মাজত হ'ব লাগিব আৰু এইকেইটা এনেকৈ আগত আহিব লাগিব লগতে কৰি গুটিটো দি দিয়া হয় নাৰাখনত বহুত ভাল লাগে আৰু মানে বহুত ভাল লাগে এতিয়া এইফালে পিং এটা মাৰি ল'ম নহ'লে মানে পৰি যাব জানেই আৰু দুইটা চাইডে এটা পিং মাৰিব লাগে আৰু যদি আপোনালোকে বিচাৰে বেছিকৈও মাৰি ল'ব পাৰে কিন্তু মানে এইখন পিন্ধোতে মোক ইমানো পিং লাগে ইমান পিং ইউজ নহয় বিশেষকৈ জস্কাইখনত ইমান পিং ইউজ নহয় ফাইনেলি মোৰ আমাৰ ড্ৰেছটোৰ পিন্ধা সমাপ্ত হৈছে ধুনীয়া লাগিছিল আৰু ফুলটো মোৰ অকণমান বেকা হৈছে কিন্তু একো নাই
যিহেতু মই ঘৰতে থাকিম আজি। দেখিছে পেনী পিন্ধিলে কি প্ৰব্লেম। একো নাই, আপোনালোকে যেতিয়া মানে হেৰি পিন্ধিব, পেটিকোট পিন্ধিব, তেতিয়া ঠিক হৈ যাব। আৰু এইখন হৈছে গামোচা। গামোচা মেবি গামোচা নকয় এইখনক, কাৰণ তিৱাসকলৰ যিখন চুটিখন সেইখনক গামোচা বুলি কয়, মানে ফালি যিখন তিৱা ফালি বুলি কয়। এইখনক হয়তো বেলেগ কিবাও কয়, মই নাজানো। কোনোবাই জানিলে কমেণ্টত জনাব। ইয়াতে পিন এটা মাৰি দিছোঁ। যিটো মানে ফুল বেছি আছে গামোচাখনৰ, সেই ছাইডটো মই পিছফালে দিছোঁ। আপোনালোকে আগফালেও লৈ ল'ব পাৰে। আগফালে ল'লে একচুৱেলি বেছি ভাল লাগে। মই মানে উৎপাততে আৰু লৈ ল'লোঁ। ফাইনেলি ড্ৰেছযোৰ পিন্ধা সমাপ্ত হৈছে। কেনেকুৱা লাগিছে? ভাল লাগিছে ন বেকগ্ৰাউণ্ডটো? ৱাও, এই ফুলকেইটা মোক বহুত ভাল লাগে। পিছফালে যিকেইটা ফুল থাকে মানে বহুত ভাল লাগে। নাৰাখন কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্টত। গোটেই ড্ৰেছযোৰ ফাইনেলি পিন্ধা হৈ গৈছে। বহুত ধুনীয়া লাগে ন, আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছযোৰ সঁচাকৈ বহুত ধুনীয়া লাগে আৰু ক'ব লাগিব। পিছফালৰ যিকেইটা ফুল হয়, মোৰ অকণমান ছাইডত পৰিছে, আপোনালোকে ঠিক কৰি ল'ব। এনিৱে আজিলৈ ইমানেই আছিলে মোৰ ভিডিঅ'টোত, আৰু এইটো মোৰ ফাইনেল লুক হয়। কেনেকুৱা লাগিছে জনাব। যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলটোত, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ গাইজ, থেংক ইউ ফৰ ৱাচিং, লাভ ইউ অল, বাই বাই।